গধূলি অফিচৰ পৰা আহি কাপোৰ চাপোৰ খুলি পেলাই ডাইৰেক্ট বাৰাণ্ডাখন সাৰিবলগীয়া হ'ল আৰু ইমানে সাৰিছোঁ লগত মুচিবলগীয়া হ'ল। কিহৰ কাৰণে জানেনে? এই পাৰ চৰাইটোৰ কাৰণে। এই পাৰ চৰাইটো মানে মোৰ ল'ৰাই বহুত ভাল পায়, সেইকাৰণে পুহিবলৈ কাৰণে আহিছে। আৰু আনিছে ঠিকেই আছে বোলো, ময়ো পাৰ চৰাই ভাল পাওঁ, কিন্তু পাৰ চৰাইটো মানে ইফাল ঘূৰি ফুৰি পেলাই অকল মানে লেট্ৰিন কৰি মানে অৱস্থা নাইকিয়া কৰি দিছে ৰুমবিলাক আৰু বাৰাণ্ডাবিলাক। সেইকাৰণে সাৰিবলগীয়া হৈছে, মুচিবলগীয়াও হৈছে বোলো। বাৰু যিয়ে নহওক ব'লক আমি কিটচেনলৈকে যাওঁ। বলক তেতিয়াহ'লে আজি পনীৰ আমলেটৰ এখন কাৰী বনাই পেলাই দেখাইছোঁ।